সৰস্বতী প্ৰসাদ সেই বাপ সমস্ত সেয়াই মাতৃ হ'ব। প্ৰবণ আৰু এই যিবোৰ উৎসৱ পাৰ্বণত বেছিকৈ লাগি থাকে বুলি কৈছে আপুনি। মানে মই এটা কথা কৈছোঁ যে মই দুটা কথা কৈছোঁ যে আমিতো ধৰ্মৰ কাৰণে সকলো আমাৰ উঠি অহা প্ৰজন্মক ধৰ্মৰ লগত যোগাযোগ কৰাবই লাগিব। গতিকে আমাৰ এনেকুৱা ৰাস মহোৎসৱ বা ভাওনা উৎসৱ আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ ৰাস ভাওনাত প্ৰত্যেকটো অনুষ্ঠানত ভগৱান কেন্দ্ৰিক হয়। ভগৱানৰ প্ৰতি আমাৰ উঠি অহা প্ৰজন্মক ধাউতি খুওৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ, নহ'লে সমাজখনত বিশৃংখলতা আহিব। গতিকে এইটো অত্যন্ত জৰুৰী। কিন্তু মই উপলব্ধি কৰোঁ যে আমি জাতিটো অলপ বেছি উৎসৱ পাৰ্বণ কেন্দ্ৰিক হৈছোঁ নেকি। অলপ ধৰ্মীয় অনুষ্ঠানটো কৰিবই লাগিব, সেইটোত মই কম্প্ৰমাইজ নকৰোঁ। কিন্তু মই কোনটো কৈছোঁ যে আমি বহুত বেছি উৎসৱ প্ৰত্যেকটো 5 দিনীয়াকৈ নাপাতি ক'ৰবাত 3 দিন পাতিব পাৰোঁ নেকি, 3 দিন নাপাতিকৈ 2 দিন পাতিব পাৰোঁ নেকি, বিহুখন 1.5 মাহ নাপাতি যদি 10 দিনত চেছ কৰিব পাৰোঁ। তেনেকুৱা কিন্তু অসমৰ উঠি অহা প্ৰজন্মই বা বৰ্তমান প্ৰজন্মই চিন্তা কৰিব লাগিব, নহ'লে আমি অলপ কৰ্মবিমুখতাৰ মাজেৰে আগবাঢ়িছোঁ নেকি মই উপলব্ধি কৰোঁ।